তাৰমানে এবছৰ কিবা যোৰহাটত কিবা এটা গণ্ডগোল হ'ল, কেমেষ্ট্ৰিত কিবা ফেইল কৰাই দিলে নেকি, তাৰপিছত সি এবছৰ কাৰণে গেপ হ'ল তাৰ। গেপ হৈ পেলাই সি পিছত বছৰ এডমিশ্যন ল'লে ইয়াতে কেমেষ্ট্ৰি মেজৰ লৈ। বোলো ক্লাছ চাছ সেই নাই, ক্লাছ আৰু ক'ত কৰিম, মোৰ ছাবজেক্ট মিউজিক। মিউজিক ছাবজেক্ট যদি তই আৰ্টছত লয় ধুনীয়াকৈ পাছ কৰি যাবি। মই সদায় কৈ থাকিলোঁ সেইটো দেই। এবাৰ তাৰ সম্পৰ্কীয় মানুহৰ ঘৰত গৈছোঁ, সি ক'ৰবাত ইফালে ইফালে যাওঁতে মোক ক'লে, চাচোন চোৱাচোন ইয়াৰ দেউতাক ইমান ডাঙৰ অফিচাৰ, সিহে কি হ'ল এনেকৈ ঘূৰি ফুৰে বাজনা বজায়। তাৰপিছত বাজনা বজাই ঘূৰি ফুৰে। তাৰপিছত ৰাস্তাত মই ক'লোঁ, এই ইহঁতে নুবুজিব, কি যে হ'ব আৰু দেই, মোৰ ছাবজেক্ট মিউজিক ভাই। মই কওঁৱেই সদায় মোৰ ছাবজেক্ট মিউজিক, ইয়াতে মানুহ নুবুজে, নুবুজিব বোলে কেতিয়াও। মানে তেওঁ এই কথাখিনি আঘাত পোৱা নাছিলে, সহজভাৱে লৈছিলে যে মানুহে এনেকৈ ভাবে, মানুহে মোক বুজি পোৱা নাই নহয়নে? মানে সি মানে সেইবিলাক হেৰি ইমান নাভাবে আৰু কৈছে আৰু মই কওঁ আহি পেলাই তোক এনে ক'লে ইহঁতে নুবুজিব বোলে মোৰ ছাবজেক্ট মিউজিক।